গুড মৰ্নিং সকলোকে হাই হেল্ল' এণ্ড নমস্কাৰ সকলোকে ৱেলকাম বেক টু মাই ইউটিউব চেনেল। এতিয়া আমি যাই আছোঁ এই ৰাতিপুৱাই 5:30 বাজিছে। বৰ্তমান ৰাস্তাত কোনো মানুহ নাই। আমি বৰ্তমান টিহু অভিমুখে যাত্ৰা কৰি আছোঁ। ৰাস্তাত কোনো মানুহে নাই। এয়া বৰ্তমান আমি বালিৰ শনি মন্দিৰ পালোঁ। সেইটো শনি মন্দিৰ হে কৃষ্ণ। এতিয়া আমি যাই আছোঁ ইভাগে। এতিয়া বালিৰ কালী মন্দিৰ পাবা আহিছোঁ আৰু সৌটো যি দেখিছে আপোনালোকে সেইটো হৈছে গেছ এজেঞ্চি। আমি ইয়ালৈকে গেছ নিব গৈ ৰাতিপুৱাই মাছ মাৰি আছে। প্ৰথম মানুহ লগাল পালোঁ। ওখ ৱালবোৰ দেখিছে যি আপোনালোকে এইটোতো কিবা এটা গেছৰে বস্তু কৰা যাব, মানে গেছৰে এটা মানে এজেঞ্চিয়ে হ'ব, কিন্তু এইটো কি গেছ হ'ব পিছত গম পাম। এতিয়ালৈকে বনাই আছে। ৰাতিপুৱা চাইকেল মাৰি গাইছে। এটা 5:30 বজাত চাইকেল মাৰি এটা কিবা এটা মজাই বেলেগ। আহি বৰ্তমান এতিয়া আমি মুৰগুচিত দলং পালোঁ। এইখন মুৰগুচিত দলং। এয়া ৰাস্তাত মানুহ চানুহ নাই দিয়কচোন। মই অকলে আৰু অকলে বকি যাই আছোঁ। এয়া কোনো মানুহ চানুহ নাই। এয়া এতিয়া বৰ্তমান 42 চক পালোঁ। এই ৰাতিপুৱাৰ দৃশ্য। এই দুটা মানুহ উঠি ৰাস্তাত এনেকৈ ঘূৰি আছে দিয়কচোন, এক্সাৰচাইজ কৰি আছে। মানে এয়া দোকান পাহাৰ চব বন্ধ। মই ভাবিছিলোঁ অলপ কিবা খাই যাওঁ, ইয়াতে দোকান পোহাৰ বন্ধ। এতিয়া বাদ দিয়ক, আমি টিউবলৈকে যাওঁ। এই হাড়ি ভাঙা চকতো সেয়াকে ৰখাত চব দোকান বন্ধ, মানুহ চানুহ নাই। এয়া হৈছে হাড়ি ভাঙাৰ STC বাছকেইখন এতিয়া গুৱাহাটী যাব ওলাইছে। কি গাইছ দেখিছেনে আপোনালোকে? আমাৰ আৰু এটাই নাই, সি আৰু দুটা লৈ কিনে যাই আছে গাইছ। ইয়াৰে 3 টকাৰ। গাইছ মানে এতিয়া আমি টিহু পিপলিবাৰীত দলং পালোঁ। আপোনালোকে চাব পাৰে এখন টিহু পিপলিবাৰীত দলং ইয়াতে মানে মানুহে ইয়াতে এক্সাৰচাইজ কৰি আছে। আপোনাৰ এক্সাৰচাইজটো চাই লওক আপোনালোকে। এক্সাৰচাইজ এতিয়া মানে আমি টিহু ৰেল ষ্টেচন পাম আৰু সেইকাৰণে এখন ৰাস্তা আমি শ্বৰ্টকাট মাছোঁ ৰেল ষ্টেচন দি। সেইকাৰণে আমি এতিয়া বুলি যাই আছোঁ। ইভাগে শিলৰ ৰাস্তা গাড়ী চাইকেল চলাব কাৰণে। ইভাগে ওখ ৰাস্তা শিলৰ সেইকাৰণে উঠিব পৰা নাই। মোৰ অহা যোৱা বাটটো আৰু নহয় হৈ গ'ল গাইছ। আৰু মানে কি ৰেলৱেতে ৱাল দিব গাইছ। ৱালৰ কাৰণে মানুহ অহা যোৱা কৰিব নোৱাৰা হ'ব। এতিয়া গাঁটা চাটা খান্দি কিনে আৰু খুটা পুতিছে। এতিয়া মোৰ অন্দি আহাৰ বন্ধ হ'ল দিয়ক আৰু ৰেল ষ্টেচনেদি। এতিয়া আমি আৰু ৰেল গেটেদি ঘূৰি যাব লাগিব। গাইজ ফাইনেলি আহি আমি টিহু ৰেল ষ্টেচন পালোঁ। এই টিহু ৰেল ষ্টেচন মানে এতিয়া আমি আহি কিনে ৰখলোঁ। মানে চাইকেলখন মই মানে পাৰ কৰিব পৰা নাই, কাৰণ কি টিহুৰ গ্ৰীণ লাইটকেইটা চালোঁ আৰু ছিগনেল লাইটকেইটা চালোঁ কি গ্ৰীণ লাইট দিছে আৰু মিডিল গ্ৰীণ লাইট দিছে। মানে ডাইৰেক্ট ট্ৰেইন এখন যাব এতিয়া মিডিল লাইনেদি। সেইকাৰণে আমি ট্ৰেইনখনক ৰখি আছোঁ। বৰ্তমান মই এইটো বাৰী আছোঁ, সেইটো বাৰলৈকে যাব লাগে। এতিয়া ট্ৰেইনখন যাই লওক। ট্ৰেইনখন যোৱাৰ পিছত আমি পাৰ হৈ ল'ম। ট্ৰেইনখন আহিছে, এইভাগে হৰণ মাৰি আছে। এইভাগে মই ছিগনেল লাইটটো চালোঁ। মই হৰণৰ কথা নাই, মই আগতে ছিগনেল লাইটটো চাই লৈছোঁ। ট্ৰেইন চিৰি পাৰ হোৱাৰ আগে গাইছে আপোনালোকে মানে ছিগনেল লাইটটো চাই ল'ব। ছিগনেল লাইটটো হৈছে মেইন। ছিগনেল লাইটটো যদি গ্ৰীণ ছিগনেল দিয়ে আপোনালোকে পাৰ নহ'ব, কাৰণ হঠাৎ ট্ৰেইন গুচি যায়। এয়া ট্ৰেইন গুচি গ'ল মোৰ কাষেদি। মই এতিয়া ৰখি থাকোঁ দিয়কচোন। এতিয়া ট্ৰেইনখন চাই লোৱাৰ পিছত আমি সেইটো পাৰ উঠি যাম। এইটো টিহুৰ হনুমান মন্দিৰ। টিহু বজাৰতে আছে। আপোনালোকে ইয়াত হনুমান মন্দিৰক আহিব পাৰে। টিহুতো সেই একেডোখৰ মানে কি দোকান পাহাৰ চব বন্ধ। ভাবছিলোঁ অলপ পৰঠা খাই যাম ইয়াতে, আৰু এতিয়া দোকান চোকান বন্ধ। আৰু এতিয়া ক'ত পৰঠা খাব জলক আমি আৰু খালী পেটে যাওঁ জলক। আৰু কি কথা আছে ইভাগে আৰু দোকান চোকানটো বন্ধ আৰু উপায়তো নাই। আৰু এইটো টিহু কলেজ ৰোডেদি আমি এতিয়া সেইভাগে সোমাই যাম। গাইজ আপোনালোকৰ কোনোবাই ABVP ফুল ফৰ্ম জানে না? যদি জানে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি মোক ক'বচোন। মই মানে জানো আপোনালোকক সুধিছোঁ। এইখনে হৈছে টিহুৰ একমাত্ৰ কলেজ, টিহু মহাবিদ্যালয়। এনেকৈ আমি টিহু মহাবিদ্যালয়ক বাই দি বৰ্তমান আমি যাই আছোঁ। সৌটো যি দেখিছে সেইটো হৈছে আমাৰ টিহুৰ বীৰ জোৱানসকলৰ কেম্প। ইয়াত আমাৰ মানে বীৰ জোৱানসকল থাকে। সেইদিনা যি বানপানী হ'লে এই বানপানীত এই গছবিলাক উঘৰি আহিছে। ইমান ডাঙৰ গছ এডাল উঘৰি এই টিহু নদীৰ মাজত
পৰি আছে ভাহি যাব পৰা নাই মাজতে আছে ইয়াৰ কাৰণ টিহুৰ ব্ৰিজ এইবিলাক যি দেখিছে এইবিলাক টিহুৰ জাবৰ চব এই টিহু টাউনৰ জাবৰবিলাক আনি কিনে ইয়াত টিহু নদীৰ কাষত এনেকৈ পেলাই থৈ দিয়া হয় এয়া এনেকৈ পানী আহিলে তাৰ পৰা উঠি যায় তেনেকৈ এনে মই যে আছোঁ গাইছ এই বৰ্তমান এখন দলঙৰ ওপৰত এখন কিবা দলংখন অদ্ভুত দলং অদ্ভুত মানে কিবা অদ্ভুতেই এনেহেন দলং দেখা নাছিলোঁ মানে শৰাইঘাটৰ দলংখনৰ নিচিনা গাইছ মানে ওপৰৰখিনি মানে শৰাইঘাটৰ দলঙৰ নিচিনা লহাই দি বনোৱা কোৱা যি দেখিছে মথাৰিত এনেকৈ যি বস্তা পাৰি দিয়া আছে এই বস্তা পাৰি দিয়াৰ কাৰণ কি আপোনালোকে জানে না মানে কি হৈছে কি মানে বানপানী যেতিয়া আহিব এই বানপানী আহিলে মথাৰিবোৰ সমান হৈ যায় না এই মথাৰিবোৰ খান্দি লৈ যায় সেইকাৰণে খান্দবা নোৱাৰাকৈ মথাৰিটো সেই বস্তাবিলাক পাৰি দিয়া গৈছে এই দুটা বাৰে মাৰি দিয়া গৈছে এইটো বস্তা আছে এইটো বালে শিল আছে এই বস্তা এয়া সেইটো বাৰে শিল টিউশ্যন চিউশ্যন চেছ কৰি বৰ্তমান ঘৰত দেখি আহিব ওলাইছিলোঁ গাইছ সেই একেডোখৰ ৰাতিপুৱা নিচিনা কি এতিয়াও সেই মানে ট্ৰেইন এখন আহিছে এতিয়াও সেইখন ট্ৰেইনক ৰখবা লাগিল এতিয়া এবাৰ বৰ্তমান এতিয়া আমি এইটো বাৰে আছোঁ দিয়কচোন আমাৰ এতিয়া এনেকৈ ট্ৰেইনখনত ৰখি আছোঁ এখন ট্ৰেইনখন যাই লওক কিন্তু এখন ট্ৰেইনখনক ক্ৰচিং কৰিব গাইছ অলপ টাইম লাগব যাতে এখন ট্ৰেইন এতিয়া আহি কিনে 2 নম্বৰ প্লেটফৰ্ম পাইছে 2 নম্বৰ প্লেটফৰ্মত এখন টাইম ৰখি কিনে মিডিল লাইনেদি ট্ৰেইন যাব কাৰণ মিডিল গ্ৰীণ জ্বলি আছে মিডিল লাইনত গ্ৰীণ জ্বলি আছে সেইখন ট্ৰেইন 2 নম্বৰ প্লেটফৰ্মত ৰখি যাব এখন 2 নম্বৰ প্লেটফৰ্মত ৰখাৰ পিছত এখন মিডিল যোৱাৰ পিছত এখন যাব পাৰিব ফিৰ আমি ঘৰলৈকে যাব পাৰিম এনেকৈ বহু সময়ৰ অন্তত কৈঠালকুছিৰ পৰা ফাইনেলি ট্ৰেইনখন আহি গ'ল এতিয়া আমাৰ অন্ত পৰি গ'ল এতিয়া এখন ট্ৰেইনখন যাব দিয়ক আৰু যাই পিছত আমিও যাম দিয়ক আৰু এখন ট্ৰেইনখন যাব দিলোঁ যাওঁ বাই 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 মই আপোনালোকক এটা কথা কওঁ কি আপোনালোকে ট্ৰেইনৰ চিৰি পাৰ হওঁতে সদায় ট্ৰেইনৰ যি লাইট যি থাকে এই ট্ৰেইনৰ ছিগনেলৰ লাইটকেইটা চাব লাগে আপোনালোকে গাইছ ছিগনেলকেইটা লাইটকেইটা চাইহে আপোনালোকে ট্ৰেইনৰ চিৰি পাৰ হ'ব এইটো কিন্তু বহুত ডাঙৰ কথা গাইছ এনেকৈ যধে মধে ট্ৰেইনৰ চিৰি পাৰ নহ'ব এনেকৈ যি দুটা চিৰি পাৰি আছে গাইছ এই দুটা চিৰিৰ ওপৰত মানে জেচিপিখন চাওকচোন জেচিপিখনে এই নতুন দুটা চিৰিৰ ওপৰত উঠি কিনে শিল পাৰি আছে নতুন লাইন বনি আছে না তাতে শিল পাৰি আছে এই উঠৈছে এনেকৈ জেচিপিখন আপোনালোকে চাওকচোন কেনে এটা অদ্ভুত কথা চিৰিৰ ওপৰত জেচিপিখন উঠাই লৈছে বাপৰে বাপ কেনেহেন অদ্ভুত আপোনালোকে মানে ট্ৰেইনৰ কিছুমান যি ট্ৰেইনৰ চিৰিখন মানে এনেকৈ ট্ৰেইনখন চিধাই যায় যে বেকা হৈ যায় এৰে যি এটা কিছু যি হেৰি আছে মানে কি বুজি বোলক আপোনালোকক বুজি পোৱা নাই মই নিজে কিনকৈ চিৰিটো বেকা নোহোৱা হয় আপোনালোকে জানে না যদি নাজানে মই নেক্সট ভিডিঅ'ত আপোনালোকক বুজাই দি আছোঁ মই মানে এটা ষ্টেচনৰ মানুহ এটা সুধিছিলোঁ মানে সি মোক বুজাই দিছে ভালকৈ গাইছ আজি ভিডিঅ'টো এইখিনিতে আমি সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো চাই যদি ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু লগতে কমেণ্টো কৰিব আৰু মোৰ ভিডিঅ'বোৰ যেন আপোনালোকে যে পাই থাকে আপলোড কৰাৰ লগে লগে তাৰ কাৰণে আপোনালোকে বেল আইকনটো অলত প্ৰেছ কৰি থৈ দিব দিয়ক